হেল্ল' লাইনৰ বিল কিমান দিব লাগিব আপোনাক আপুনি বিল দিয়া বুলি কৈছে ক'ত বিল দিছে আপুনি আৰু ৰিচিপ্টখন দেখাব লাগিব নেকি 5240 টকা ক'ত বিল দিছে আপুনি অফিচত দিছো অফিচত কেতিয়া বিল দিছে আপুনি কেই তাৰিখ আছে তাৰিখটো মনত নাই মানে ৰিচিপ্ট দেখাব লাগিব নেকি ক'ত বিল দিছে আপুনি কাৰ হাতত বিল দিছে বিল দিল মিটাৰ কিনি আনি মিটাৰ লগাই থৈ দিছো ঘৰত কাৰ হাতত বিল দিছে আপুনি হেতু কওক ক'ত বিল দিছে আপুনি অফিচত যাই বৰপেটাৰ অফিচত যাই বৰপেটাৰ আমাৰ অফিচ হয় আমি অফিচত যাই বিল দি আহিছো বিল দি আহি কিনে আৰু বৰপেটা ৰোড আমাৰ কি হয় তোমাৰ যদি অফিচ হয় আমাৰ কি হয় বৰপেটা ৰোড আমাৰো অফিচ হয় বৰপেটা ৰোড তোহাৰ অফিচ হয় আমি কি আহে যায় হা লাইনটো কোনে কাটিব আহিবা দিবিচোন লাইন কাটবা কি হ'ব লাইন কাটলি কোনে লাইন কাটব আহিবা দিবিচোন না লাইন লাইন কাটবা কাটলি কি হ'ব কি কৈছে হেল্ল' কি হৈছে আপোনালোকে এইদিনা বৰপেটাৰ যে আমি লাইনৰ বিলটো দি আহিলো 5000 কিমান বা আছিল যিমানে আছিল সিমান দি আহিলো 5240 টকা 240 টকা 5240 টকা লাইনৰ বিলটো দি আহিছো কাট লাইনৰ দিছে বিল দি পেলাই নতুন মিটাৰ এটা মিটাৰটো বেয়া হোৱা বুলি কৈছে মিটাৰটো বেয়া হোৱা বুলি কৈছে নতুন মিটাৰ এটা কিনি আনি পেলাই নতুন মিটাৰ লগাই থৈ দিছো এটা লাইনৰ বিলৰ কাৰণে কি আৰু ফোন কৰি আছে দুবাৰ একবাৰ দিয়াৰ পিছত দুইবাৰ দিবা নোৱাৰি না না কোনবা এনে দিব আপোনাক 5000 টকা 5000 টাকা পেমেন্ট কৰিছে কোড পেমেন্ট ৰিসিপ্ট আছে নেকি তো ৰিসিপ্টটো আনছি না পেমেন্ট আপনি মিটাৰৰ টকা হে পেমেন্ট আছে ইয়াতে এই ৰিসিপ্টটো লৈ পেলাই 3 মাহ পিছত আৰু অফিচত যাবা দিছে আমাক গম পাইছো পেমেন্ট যে কৰিছে 5240 টকা এই ৰিসিপ্টটো ক'ত আছে ৰিসিপ্টটো ঘৰতে আছে লাগব নেকি আপোনাক ঘৰত থাকলে কাম হ'ব নেকি আপনি চাওকচোন আপনি পেমেন্ট হৈছে কি হোৱা নাই কাৰ তাতে পেমেন্ট কৰিছিল আপনি মিটাৰৰ টকা হে দিছে আপনি 9/11/9/1/24 পেমেন্ট কৰিছিল অফিচত যাই লাইনৰ বিল দি আহিছো দুইবাৰ লাইনৰ বিল আপোনাৰো খং উঠিব বাৰে বাৰে ফোন কৰি থাকিলে লাইনৰ বিলৰ কাৰণে বিল যদি পেমেন্ট নহয় ফোন কৰিমে না দুবাৰ কিয় আপোনাৰ বিল পেমেন্ট হোৱা নাই বিল পেমেন্ট নহয় কৰি এইবাৰ নতুন মিটাৰ কেনেকে দিকে দালা লাইনৰ বিলটো আগৰ বিলটো কাটি কিনে বিলৰ ৰিসিপ্টটো ক'ত পেমেন্ট যে কৰিছিল পেমেন্টৰ ৰিসিপ্টটো ক'ত এটা তো সিস্টেমত পেমেন্ট নাই ক'ত দিছিল আপনি ক্যাশ কাউন্টার দিছিল না কাগজ আপুনি ক'ত আছে বৰ্তমান মই অফিসতে আছো মই সিস্টেমত চাই কেনে কৈ আছো পেমেন্ট হোৱা নাই 5240 টকা মিটাৰটো যাব লাগিব অফিচত আৰু অফিচত যাই আছো মই ৰিসিপ্টটো লৈ আনচোন যা ৰিসিপ্টটো লৈ আ ৰিসিপ্টটো লৈ আ ৰিসিপ্টটো লৈ আনচোন আপনি লগ কৰব না মই ফোন কৰাৰ পিছত বৰপেটাৰ অফিচত আপোনাক লগ পাম না বৰপেটাৰ অফিচত তাৰ পিছত অফিচত আহিলে হ'ল এতে আহিলে হ'ল অফিচত এতে আহিলে হ'ল এতিয়া আহিলে হ'ল হয় নেকি আৰু মই লাইনৰ বিলৰ ৰিসিপ্ট আপোনালোকৰ হোৱাটছআপ আছে না এইটো নম্বৰত আছে না নাই এইটো হোৱাটছআপ নাম্বাৰ এইটো হয় না নহয় হোৱাটছআপ নালাগে পেমেন্টটো চালে হ'ল না কিমান টকা পেমেন্ট হৈছে মূৰ্খ নেকি ৰিসিপ্টটো পঠাই দিম না এইটো নাম্বাৰ হোৱাটছআপ আছে ভালদৰে এটা কথা ক'ব লাগে ব্যৱহাৰ নাজানে কথা ক'ব নালাগে হা এনেকুৱা কথা ক'ব নালাগে স্যাৰ আপোনালোকে এনেকে কৈছে যে লাইনৰ বিলটো দিয়ে পেমেন্ট হোৱা নাই কাৰণে তো ফোন কৰিছো না এনে ইচ্ছা কৰিছে নেকি আৰে পেমেন্ট নোহোৱা কৰি কেনেকে দি আহিব লাইনৰ বিলটো পেমেন্ট নোহোৱা কৰি কেনেকে দি আহিব পেমেন্ট যদি পেমেন্ট হৈ থাকে আমাৰ সিস্টেমত পেমেন্ট হোৱা নাই তোমাৰ তাতে তো ৰিসিপ্ট আছে না ৰিসিপ্টটো শো কৰিলে হ'ল না অসুবিধা কি আছে 1500 টকা দি লাইনৰ মিটাৰ কিনি আনছো 5200 কিবা টকা দি মাত্ৰ লাইনৰ বিল দি কিনে লাইনৰ মিটাৰ 1500 টকা কিনি আছে ৰিসিপ্টটো ওলালে হ'ল ওলাই কিনে হোৱাটছআপত দিলে হ'ল দ্বিতীয় নম্বৰটো কিমান আছিল 549